हेलो नमस्कार और स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বেকাৰ বয়লৈ আৰু বৰ্তমান সময় আৰু পৰিবেশৰ কথা আপোনালোক সকলোৱে জানে কি পৰিস্থিতি চলি আছে কৰোনা ভাইৰাছ সঁচাকৈ আকৌ মানে আমাক বহুত অৱস্থা বেয়া কৰি দিব ধৰিছে আপোনালোক সকলোৱে এই মাস্ক স্যানিটাইজাৰ এবিলাক ব্যৱহাৰ কৰি মানে নিজৰ দায়িত্ববিলাক যাতে সম্পূৰ্ণৰূপে পালন কৰে সেইটোই মোৰ মানে ক'বলগীয়া আৰু বিশেষ একো নকওঁ কাৰণ প্ৰত্যেকজনে জানে প্ৰত্যেকজন ব্যক্তি শিক্ষিত মই আছো বৰ্তমান আমাৰ পুখুৰী পাৰ এইটো আপোনালোকক দেখুৱাই দিছো ডাঙৰ হয় প্ৰায় 3 বিঘামান মাটি হ'ব এটা লকডাউন সময় চলি আছে আৰু এইখিনি সময়ত মই মানে কিবা এটা অলপ বেলেগ কৰিম বুলি ভাবিলো যোৱাকালি মানে এই মই আমাৰ এখিনিতে কাছ কাটা বুলি কয় কোনোবা চিনি পালে কমেন্ট কৰি ক'ব বাৰু সেইখিনি পৰা যাই কেনে বঙালী জালাৰ পুলি লৈ আহিলো কেটামান তে বঙালী জালাৰ পুলি কেটা মানে আনি কেনে ঘৰত থৈ দিছো মই বাকি 50টা পুলি মই ৰুই দিলো এটা जितु रोड দি আছে তাতে মানে কি জলাৰ পুলি কিটা কিবা এই তিৰপল দি কেনে থৈ দিছিল আৰু এটা মই এই ৰদুত যদি হেটো কিবা এটা বেলেগ ব্যৱস্থা এটা লোৱা না যায় তে পুলি কিটা বেয়া হৈ যাব সেই কাৰণে মই মানে আজি ভিডিওটো জৰিয়তে মানে কেনেকৈ মই সেই কামখিনি কৰো পুলি কিটা মানে কি ৰুৱাটো হৈ গেল পুলি কিটা মানে কিবা অলপ মানে মাথা মাৰি থৈ দিছো সেইখিনি কৰি কেনে আপোনালোক কেনেকুৱাকৈ কৰিম আপোনালোকক দেখুৱাম বাৰু আপোনালোকে ভিডিওটো চাই থাকিব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব এয়া হৈছে কলৰ বাগান মই আজি 2 বছৰ আগতে 15 টকা দি কিনি আনি ৰুইছো বাগান মানে কি আৰু পুখুৰী পাৰটো তেনেকৈ দি থৈ দিছো দি কেনে আৰু এটা 20000 মান পাৱা গেল বিক্ৰী কৰি কেনে এনে উপরে আর এনেকা আছে এইখিনি যিমানখিনি আছে কলৰে বাগান আছে আৰু এই নিমু টেঙা এইটো লাগিছে মানে এইবাৰ লাগা আৰম্ভ হৈছে আৰু এটা মোক এনেকুৱা কেডালমান বা লাগব পিকচাৰটো মানে অলপ কলা হৈছে দেই এটা মানে ৰ'দ দি আছে তো এনেকুৱা বা লম খালো পাতটো সাফা কৰিছিলো সাফা কৰি কেনে এনেকে বা ল'ব লাগিব কেইটামান ভুইৰু বলৈ পানী লাগিব দেখল পৰিব নালাগে পানী লাগিব দেহা কলা পৰিব বাগিডাল এতে থলো এতিয়া মোৰ কলগাছ আৰু বাহ হৈ গেল বাকি কামখিনি এতিয়া কৰিম প্ৰথমতে কলগাছৰ কামখিনি কৰি লওঁ যদি খৰামান কৰি ল'ব লাগিব খৰা কৰি ল'লে মানে বস্তুটো ভাল হ'ব আৰু অলপ কিমান দুডাল কৰিলে তিনডাল হ'ব মই এনেকুৱাকৈ বনাই লৈছো ইয়াৰ মাজেদি ফালি ল'ম এই বেয়া লাগি গৈছে ৰ'দত মানে জলকীয়াৰ পুলি কিটা মানে বেলেগ হৈ গৈছে
এনেকুৱা হৈ গৈছে তাৰমানে মোৰ বেয়া লাগি গৈছে। কালি পইচা গৈছে মোৰ এডাল পুলিত 8 টকাকৈ গৈছে, ধেমালি নহয়। এডাল পুলিত 8 টকাকৈ দি এটা ৰ'দত এনেকৈ শুকাব দিলে কাম নহ'ব মোৰ। এনেকুৱা হ'ব আৰু ক'ত গ'ল এইখন। আপোনালোকক কমপ্লিট ৰেডি হোৱাৰ পিছত কামখিনি দেখুৱাম, কাৰণ ভিডিঅ'টো ইমান লম্বা কৰি লাভ নাই। অলপমান কাম মই কামখিনি কৰি লওঁ, আপোনালোকক কি কেনেকৈ কৰিম আপোনালোকক পদ্ধতিটো দেখাই দিলোঁ। বৰষুণ ভৰসা কৰি একো কামেই কৰিব নোৱাৰা, মানে বৰষুণ হ'ব মানে মাছ এৰি দিম সেনেকুৱাকৈ ভাবি থাকিলে মানে পুখুৰীত মাছ ডাঙৰেই নহ'ব। সেইকাৰণে মানুহে এই দমকলৰ পাইপ যি ঘৰৰ পৰাই লগাই থৈ দিয়ে, কিছুমানে বহুতে লগাই থৈ দিয়ে পুখুৰীত, এতিয়া পানী নকমে সেনেকৈ। ফলত দুনাখিনি এৰি লৈ কেনে আগৰ দিনত মানুহে এতিয়া বহুত কাম কৰিছিল এৰি, এতিয়াও কৰে, বহুতে কৰে। আজিকালি প্লাষ্টিক হয়। চাওঁ কিমান হৈ গ'ল, বহুখিনি হৈ গ'ল। এইটোত এনেকৈ ল'লোঁ, লৈ শিলে এডাল ইফালে মাৰি ল'লোঁ, এডাল এই চাইডে মাৰি দিলোঁ, দি এই বঙালী জ্বালা পুলিটোত এনেকৈ দিলোঁ। বাছ মই ওপৰখিনি অলপ এনেকৈ কাটি দিম, যাতে পানীটো বৰষুণ দিলে ইয়াতে সোমাই থাকে। এনেকৈ দিছোঁ। এইটো বুলি চাচোন, ৰ'দ ভিতৰত ৰ'দ পৰা নাই, কি ধুনীয়া হৈ আছে এনেকৈ দিয়াৰ কাৰণে। সেয়া এনেকৈ দিয়াৰ কাৰণে কি ধুনীয়া হৈছে। ৰ'দ মেইন ৰ'দটো পৰা নাই যে ভিতৰত, সিহঁতৰ গাত ৰ'দ পৰাৰ লগে লগে মানে অৱস্থাটো বেয়া হৈছে। সেয়া চাওক, এইটো বেটাৰী ল' ছিগনেল। আমাৰ পুখুৰী পাৰটো অলপ জংঘল হৈছে, জংঘল মানে বেলেগ নাই, অলপ এনেকুৱা হৈছে আৰু এই চাওক, নেমু লাগিছে, লাগব ধৰিছে আৰু আজি 2 বছৰ হ'ল। এডাল উদি আছিল, এনেকৈ ৰুই দিছোঁ চাইডত, মই প্ৰায় 20-30 ডালমান আছে এনেকুৱা নেমু টেঙা। এইবিলাকৰ আগফালে আছে নেমু টেঙা, এল গাছ নেমু লাগছে এবাৰ। এইটো সৰু চাইয়া, এইটো বাকী এনেকৈ কৰ দিছে এইবিলাক। ঠিক আছে, চাই লওঁ। এইখিনি আৰু মানে আজিৰ দিনটোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মানে মই মানে ঘৰত নাথাকোঁ, তেনে থকা সময়খিনি এনেকুৱাকৈ কাম কৰোঁ আৰু। কিন্তু এইখিনি কাম কৰা মানে কাৰ, এইখিনি মোৰেই না, গতিকে বেলেগৰ নহয় না। মই এইখিনি পাই আজি কিমান বহুত উপাৰ্জন কৰিলোঁতো। চাওক, কলোতে মোৰ ভাল পইচা। এইবাৰ এই জলকীয়া হ'ব, তাৰপিছত এই নেমু টেঙা হ'ব, নেমু টেঙা লাগিয়ে আছে, হ'ব বহুত আৰু। আপোনালোকেও কৰক, এনেকৈ চেষ্টা কৰক, মানে
নিজকে মানে কেনেকৈ প্ৰস্তুত কৰিব পাৰি কিবা এটা কৰাৰ কাৰণে। সদায় মানে কি বেলেগৰ তলত চলি থকাৰ দিন নাই, নিজে মালিক হ'ব লাগে, নিজে মালিক হোৱাৰ গুণেই বেলেগ। বহুত ভাগৰ লাগি গ'ল। মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকক এটাই আহ্বান কৰিম, আপোনালোকেও কৰিব পাৰে। কাৰণ ঘৰত থাকি এনেকুৱাকৈ মানে সময়বিলাক নষ্ট কৰি লাভ নাই, সময় বহুত মূল্য আছে। মোৰ কথাষাৰ গম পোৱা নাছিলোঁ, কিন্তু অনাই বনাই আং বাংকে ঘূৰি থাকোঁতে আজি মোৰ বয়স 27 বছৰ হ'ল। এতিয়া কিবা এটা মানে ঘৰৰ কাৰণে চিন্তা কৰিব পৰা হৈছেতো, গতিকে অলপ নিজেও কিবা এটা কাম কৰিম বুলি ভাবি আছোঁ। এনেকৈ আজি জলকীয়াৰ পুলি ৰুই দিয়া হ'ল আৰু ডাঙৰ হয়নে নহয় নাজানো, কিন্তু মোৰ কৰ্তব্যখিনি মই কৰি গৈছোঁ। মই কেনেকৈ ধৰি লওঁ ৰ'দৰ পৰাই বচাব লাগে, পানী দিব লাগে, সাৰ দিব লাগে, এইখিনি কৰিম। আপোনালোকেও কৰক, কাৰণ যাৰ মানে ইচ্ছা আছে তেওঁলোকে কৰিব পাৰে, ভাল হয়, এইবিলাক কৰিব লাগে। কাৰণ ঘৰত নথকা মানুহখিনিৰ কথা বেলেগ, তেওঁলোকে ধৰি লওক অফিচত যায়, কিবা যায়, তেওঁলোকৰ ধৰি লওক মোৰ দৰে আৰু বহুত ল'ৰা আছে যে ঘৰত এনেই থাকে, কিবা কিবি কৰি থাকে। সেইখিনি নকৰি যাতে এইবিলাক কিবা কিবি অলপ কাম কৰা, কাৰণ ঘৰৰে কাম। কাৰণ আমি কাৰ কাৰণে কৰিছোঁ? নিজৰ কাৰণে কৰিছোঁ না। আৰু এইখিনিৰ পৰা কিবা এটা আমি নিশ্চয় পাম, সেইটো কাৰণেই আৰু আপোনালোকেও কৰক। কাৰণ এনেকুৱাকৈ আমি যদি চাকৰিকে এনেকুৱা কিবা কিবিকে ঘূৰি থাকোঁ নহয়, আমি ঘৰত থকা বস্তুবিলাক ঘৰতে বহুত উপাৰ্জন কৰিব পাৰি, এইখিনি বস্তু আমি পাহৰি যাম। বেয়া নাপাব এনেকৈ কোৱাৰ কাৰণে। গতিকে আশা কৰোঁ আপোনালোকে মই যিখিনি মানে আজিৰ কথা ক'লোঁ সেইখিনি আপোনালোকে বুজি পাইছে। গতিকে এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, মানে যিমানখিনি কৰিবলগীয়া আছে ইউটিউবৰ কাম, আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চবখিনি কৰি দিব, আশা থাকিল মোৰ।